নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্ট ভাইৰেল হৈ পৰিছে। ভিছেৰা ৰিপৰ্টত স্পষ্টকৈ লিখা আছে, পানীত মাথাটো বুৰ গৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ। আপুনি যদি জুবিন অনুৰাগী, কমেণ্ট বক্সত জাষ্টিং ফৰ জুবিন গাৰ্গ লিখক। ২ নম্বৰটো খবৰ। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আন এক বিস্ফোৰক অভিযোগ চিৰঞ্জীৱ কাশ্যপৰ। জুবিন গাৰ্গৰ গৃহ চৌহদত এজোপা নাহৰ গছ ৰোপণ কৰিবলৈ লোৱাত বাপেৰৰ মাটি বুলি নেকি ধমকি দিছিল সিদ্ধাৰ্থই। আৰু সিদ্ধাৰ্থ শৰ্মাই চিৰঞ্জীৱ কাশ্যপক এসময়ত গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ। ৩ নম্বৰটো খবৰ। অভিনেত্ৰী মৌচুমী আলিফাই মন্তব্য কৰিছে, জুবিন গাৰ্গে সিদ্ধাৰ্থক কৈছিল, তহঁতে মোৰ স্বাস্থ্যৰ কথা নাভাব, মোক যন্ত্ৰ বনাই পেলালি আৰু এদিন ২টা অনুষ্ঠান কৰিবলৈ কষ্ট হৈছিল। সেইবাবে জুবিন গাৰ্গে খং কৰিছিল মেনেজাৰ সিদ্ধাৰ্থক। ৪ নম্বৰটো খবৰ। ১৫ অক্টোবৰ আজি হাতত হেণ্ডকেপ লগাই আদালতলৈ লৈ যোৱা হ'ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু ২ দেহৰক্ষীক। কি হ'ব পৰৱৰ্তী ঠিকনা, সিদ্ধান্ত ল'ব আদালতে। ৫ নম্বৰটো খবৰ। আজিৰ পৰা উজনি অসমত আৰম্ভ আন্দোলন। জনজাতিকৰণক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে ১ লাখ আহোমৰ প্ৰতিবাদত কঁপিব অসম আৰু প্ৰয়োজন হ'লে অসম বন্ধ দিয়া হ'ব। ৬ নম্বৰটো খবৰ। SIT মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ মন্তব্য, ছিংগাপুৰৰ পৰা মেইল আহিছে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব SIT দল। ৭ নম্বৰটো খবৰ। আদালতলৈ নিয়া জুবিন গাৰ্গৰ মৃত্যুৰ জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৫ অভিযুক্তৰ ভিতৰত সন্দীপ গাৰ্গ, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত। এই ৩জনৰ নতুন ঠিকনা হ'ল জেল বা নতুন ঠিকনা হৈছে কেন্দ্ৰীয় কাৰাগাৰ আৰু আটাইকেইজন অভিযুক্তক বৰ্তমান বাক্সা জিলা কাৰাগাৰলৈ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে। ৮ নম্বৰটো খবৰ। মুন্না প্ৰসাদ গুপ্তাৰ মন্তব্য, সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ভুৱা পোষ্টমৰ্টেম ৰিপৰ্ট প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব। ৯ নম্বৰটো খবৰ। অগপৰ সভাপতি অতুল বৰা মন্তব্য, অসমৰ খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ বাবে অসম গণ পৰিষদ দলৰ জন্ম হৈছিল আৰু সেই লক্ষ্যৰ পৰা আমি তিলমানো আঁতৰি অহা নাই। ১০ নম্বৰটো খবৰ। ১৫ অক্টোবৰ আজি ADRE চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা কৰা হ'ল। ১১ নম্বৰটো খবৰ। আছু সাধাৰণ সম্পাদকৰ মন্তব্য, জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি নকৰিব, গোটেই অসমৰ প্ৰতিটো ৰাজনীতিক দললৈ অনুৰোধ। আৰু আছুৰ মুখ্য উপদেষ্টাৰ মন্তব্য, দোষীয়ে কঠোৰ শাস্তি পাবই লাগিব আৰু জুবিন গাৰ্গে ন্যায় পাবই লাগিব। আৰু আছুৰ সভাপতি উৎপল শৰ্মাৰ মন্তব্য, তদন্তৰ গোপনীয়তাৰ কথা থাকে, পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নোৱাৰে। ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্ট আৰু GMCHৰ মৰ্টেম ৰিপৰ্টৰ মাজত কিবা পাৰ্থক্য আছে নেকি, সেয়াই অসমৰ ৰাইজে জনাৰ অধিকাৰ আছে। ১২ নম্বৰটো খবৰ। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ মন্তব্য, ১০ দিনত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য তদন্ত হোৱাটো অসম্ভৱ। বেছি খৰধৰ কৰিলে আইনৰ সুৰুঙাৰে অপৰাধী সাৰি যোৱাৰ সম্ভাৱনা থাকে। ১৩ নম্বৰটো খবৰ। মিত্ৰতাৰে বান্ধোনত বান্ধ খাব হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মা। আৰু যোৱা ৰাতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলী, বনকৰ্মীৰ গুলীত নিহত এটা চোৰাং চিকাৰী। ১৪ নম্বৰটো খবৰ। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী, তদন্তৰ জৰিয়তে দোষীক উপযুক্ত শাস্তি দিবলৈ চৰকাৰলৈ অনুৰোধ। ১৫ নম্বৰটো খবৰ। ৰাজধানী দিল্লীলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৈছে। ছিংগাপুৰৰ উচ্চায়ুক্তৰে দিল্লীৰ অসম হাউচত
মুখ্যমন্ত্ৰীৰ বৈঠক অসম আৰক্ষীয়ে ছিংগাপুৰত কৰিবলগীয়া তদন্তক লৈ এই বৈঠক